Hello everyone, good morning. আজি ৰাতিপুৱা ভিডিঅ'ত লাগি গৈছো কাৰণ আজি ছোৱালীজনী এবছৰ সম্পূৰ্ণ কৰিলে তাইৰ যি বাৰ্থডে আপোনালোকেও আশীৰ্বাদ কৰক তাই যেন সদায় ভালে কুশলে থাকে আজিকে স্পেশাল দিন মোৰ কাৰণে আৰু বেলেগ হ'ব নোৱাৰে সেই ভাবিছো ৰাতিপুৱাৰ পৰাই শেয়াৰ কৰো আপোনালোকেও চাওক মই কি স্পেশাল কৰো হেকলৈকে চাব আপোনালোকে তাৰ আগতে গাটো ধুব লাগিব গাটো ধুই লও লগ পাই আছো গাটো ধুই আহি এয়া প্ৰথমতে গুখাই ঘৰত সৰুকৈ এখন শৰাই আগবঢ়াইছো যাতে ছোৱালীজনী সদায় ভালে কুশলে থাকে শৰাইখন দি পেলাই এয়া আমি এতিয়া ওলাইছো মন্দিৰলৈ বুলি Hello guys, welcome to our new vlog. আজি আমি মন্দিৰত যাম কোন যাইছো হৈ যা ভাল হৰে কৃষ্ণ মন্দিৰ ময়ে বনাইলাম মোৰ vlog আৰু এইফালে মই কি কৰিছো চাওক ইমান মৰম লগা কাপোৰ এযোৰ সময়ৰ অভাৱত যেনেকে তেনেকে মিৰাই বৰবাদ কৰি পেলাইছো একবাৰ ক মুম্বাই যাই একবাৰ ক গোৱা যাই একবাৰ ক দিল্লী যাই আৰু এয়া আমি সোমালো ইস্কন মন্দিৰৰ ভিতৰত হরে কৃষ্ণ মন্দির পুরানা মডেল মন্দির এই চিৰিকেইটাৰে উঠি গৈ আমি পাম মন্দিৰ তাৰ আগতে আমি হাত ভৰি কেইটা ধুই ল'ব লাগিব হেই কি ভিডিঅ' কৰি থাকে এইখিনি জোতা ৰখা কিবা কবা মই ক'ব বিচাৰিছো এইখিনি জেগা বহুত ভাল লাগে সেয়া ক'ব বিচাৰিছো খুলাই লাগিব তুমি কিবা কবা গাইস আপুনি এইটো চেনেলক সাবস্ক্ৰাইব কৰি দিব ইয়াৰ এটা ইউটিউব চেনেল আছে কিন্তু আজিলৈকে হেতু বেচেৰাই ভালকে বনাবই জানা নাই কাৰণ ই ভালকে ভিডিঅ মই খালি এইখিনি ক'ব বিচাৰিছো নমস্কাৰ চেনেল ক'ত থৈছা চেন্ডেল কি কৰিছো চাওক এক পাত ইয়াতে থৈছো এয়া আৰু এক পাত হিটো সাইডে থৈছো চুৰে বিচাৰি নাপাব ক'ত উঠি লৈছো স্যাৰ কি চলি যাব লাগে বোলে এটা উঠি আছেগে উঠে আৰু এয়া আমি আহি পালো মন্দিৰৰ ভিতৰত মোৰ লগতে আপোনালোকেও দৰ্শন কৰক আৰু এইফালে ছোৱালীজনীক কিছুমান নিয়ম কৰোৱা হৈছে বাৰ্থডে বুলি আৰু এইফালে হ'ব ধৰিছে আৰতি তাৰ পিছতে ভাবিলো আপোনালোকক অকমান মন্দিৰৰ পৰিৱেশটো দেখুৱাও যিসকলে আহিছে তেওঁলোকেতো দেখিছে আৰু যিসকলে অহা নাই তেওঁলোকৰ যাতে আহিবলৈ মন যায় সেই ভাবিছো অকমান পৰিৱেশটো দেখুৱাই লও স্বপ্না বা কি কৰি আছা মই ভিডিঅ' এডিট কৰিছিলো এইটোৱে দেখাই আছো আৰু সৌজনী বাৰ্থডে গাৰ্ল আছে বৰ্ডেটকৰ কোলাত আৰু একেবাৰে শেষত এনেকৈ ফুট লগাই অকমান প্ৰসাদ খাই আমি ঘৰমুৱা হলো আৰু এইকেইটাৰ উৎপাতটো চাওক এটা সিটত তিনিজনকৈ বহিছে গোটেইকেইটাৰ আগৰ সিটটোহে লাগে তাৰ মাজতে এজন ভাল ল'ৰা আছে ইয়া নিবিৰ শইকীয়া যি আগলৈ যাব অশান্তি কৰা নাই আৰু এইফালে চলিছে ৰাতিৰ আয়োজন সৌটো দেউতাই বনাই আছে ভাত মন্দিৰৰ পৰা আহি জলদি পোৱালি কেইটাৰ লগত লগ হৈ অকমান ডেকোৰেশন কৰি ললো
আৰু এইফালে ছোৱালীক আহিছোঁ অকণমান ওলাই দিব কেক কাটিবৰ কাৰণে। তাৰ উৎপাতটো চাওক, এবাৰ ওলাব লাগিলে মাথা নষ্ট হৈ যায়। আৰু এইফালে মাহীয়ে কেক কটা যোগাৰ কৰিছে। আৰু এয়া আমাৰ বাৰ্থডে গাৰ্লক বহুত যুদ্ধ কৰি এইখিনি ৰেডি কৰি আনিছোঁ কেক কাটিব। আৰু এয়া মামাকৰ হাঁহিটো চাওক, বেয়া ফূৰ্তি পাইছে। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, যিহেতু আলহীও শুশ্ৰূষা কৰিব আছে। ভিডিঅ' বনাই থাকিলে আলহী নোখোৱাকৈ গুচি যাব। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।